টেডি বিয়াৰ এটা কাৰ পচন্দ নহয় বৰঞ্চ পৃথিৱীৰ আটাইতকৈ বেছি জনপ্ৰিয় পুতলাটোৱে হৈছে টেডি বিয়াৰ তো টেডি বিয়াৰ আহিল ক'ৰ পৰা ইয়াৰ সৃষ্টি কেনেকৈ হয় তাৰ পিছত এটা আছে মষ্ট ইণ্টাৰেষ্টিং ষ্টৰি আৰু আজি আমি এই ভিডিঅ'ত জানিম সেই ইণ্টাৰেষ্টিং ষ্টৰিটো কি হয় নমস্কাৰ সকলোকে মোৰ চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ আৰু এতিয়া আৰম্ভ কৰিছোঁ মোৰ ভিডিঅ'টো এইটো কথা হৈছে 1902 চনৰ 14 নৱেম্বৰ আৰু এতিয়া আমেৰিকাৰ প্ৰেছিডেণ্ট আছিল থিঅ'ডৰে ৰুজভেল্ট আৰু ৰুজভেল্ট জনা যায় যে তেওঁ ভাল চিকাৰী আছিল আৰু তেওঁ চিকাৰ কৰি ভাল পাইছিল আৰু এবাৰ তেওঁ কি হৈছিল মিছিছিপিৰ গভৰ্ণৰ এণ্ড্ৰিউ এইচ লংগিনিয়ে তেওঁক মিছিছিপিত চিকাৰ কৰিবলৈ আহ্বান জনাইছিল আৰু সেই মৰ্মে প্ৰেছিডেণ্ট ৰুজভেল্ট চিকাৰ কৰিবলৈ গৈছিল কিন্তু দুৰ্ভাগ্যবশতঃ সেইদিনা প্ৰেছিডেণ্ট ৰুজভেল্টক এটাও ভালুক বা বিয়াৰ তেওঁ চিকাৰ কৰিব পৰা নাছিল আৰু সেইকাৰণে তেওঁৰ বেয়াও লাগিছিল কিন্তু এটা সময়ত কি হ'ল ৰুজভেল্টৰ যে সহায়কাৰী টীম আছে আৰু সেই তেওঁৰ দলপতি আছিল হোল্ট কলিয়াৰ আৰু সেই হোল্ট কলিয়াৰে এটা ভালুক এটা তেওঁৰ বন্ধুসকলৰ লগ মিলি কিনে উইলো গছ এডালত বান্ধি থৈছিল আৰু ৰুজভেল্টক তাক চিকাৰ কৰিব দিছিল কিন্তু সেই কথাটো ৰুজভেল্টৰ ভাল নালাগিল কাৰণ এইটো এটা আনস্পৰ্ট হয় মানে কি এটা বেলেগে তেওঁক বা ভালুক এটা বান্ধি দিছে আৰু তেওঁ যায় সেইটো চিকাৰ কৰিব তো ৰুজভেল্টৰ সেইটো ভাল নালাগিল আৰু সেইকাৰণে ৰুজভেল্টে সেই ভালুকটোক সেইদিনা নামাৰিলে আৰু সেই কথাটোৱে কি হ'ল গোটেই আমেৰিকাতে পিছদিনা নিউজ পেপাৰত প্ৰচাৰিত হ'ল ঠিক আছে তাৰপিছত কি হ'ল এজন বেৰী মেন নামৰ এজন কাৰ্টুন অংকনকাৰী আছিল তেওঁ ৱাশ্বিংটন পোষ্ট নামৰ এখন কাকত আছে আমেৰিকাৰ আৰু সেই ৱাশ্বিংটন পোষ্টত নৱেম্বৰ 16, 1902 এখন কাৰ্টুন প্ৰকাশ কৰিলে তাতে দেখা যায় যে ৰুজভেল্ট আছে আৰু সেই ভালুকটোক তেওঁক নামাৰিব তাৰ পৰা গুচি আহিছে আৰু লগে লগে সেই পোষ্টৰ কাৰণে আৰু সেই কাৰ্টুনটোৰ কাৰণে গোটেই আমেৰিকাতে এটা সলকনিৰ সৃষ্টি হ'ল আৰু সেই সময়ত এজন ব্যৱসায়ী আছিল তেওঁৰ নাম আছিল মৰিছ মিষ্টন আৰু মৰিছ মিষ্টনে কি কৰিছিল তেওঁৰ পত্নীৰ নাম আছিল ৰোজ আৰু তেওঁ দুয়োজনে মিলি কি কৰিছিল কিছুমান পুতলা তৈয়াৰ কৰিছিল আৰু সেই পুতলাটোৰ নাম দিছিল টেডিজ বিয়াৰ আৰু পাছত কি হ'ল ৰুজভেল্টে তেওঁলোকক অনুমতি দিলে যাতে তেওঁলোকে সেই পুতলাটো মাছ প্ৰডাকশ্যন কৰিব পাৰে মানে বেছিকৈ প্ৰডিউচ কৰিব পাৰে বা মেনুফেকচাৰ কৰিব পাৰে আৰু যাতে সকলোৱে ঘৰে ঘৰে পায় তাৰ কাৰণে ৰুজভেল্টে অনুমতি দিছিল আৰু তেতিয়াৰ পৰা যি মৰিছ মিষ্টন আছিল তেওঁ আৰু তেওঁৰ পত্নী মিলি এটা কোম্পানী গঠন কৰিলে আৰু সেই কোম্পানী গঠন কৰি 1902 চনৰ পৰা আজি পৰ্যন্ত টেডি বিয়াৰ সকলোৰে পচন্দৰ হৈ আছিল আৰু এইটো এটা সৰু ষ্টৰি হয় যে টেডি বিয়াৰৰ জন্ম কেনেকৈ হৈছিল আশা কৰোঁ ভিডিঅ'টো আপোনাৰ ভাল লাগিছে আৰু মই সেনেকুৱা ইণ্টাৰেষ্টিং ভিডিঅ' আপোনাৰ কাৰণে বনাই থাকিম মোৰ ভিডিঅ' ছাবস্ক্ৰাইব কৰিব শ্বেয়াৰ কৰিব আৰু লাইক কৰিব ধন্যবাদ